ফিয়াৰ মটিভেশ্যন অসম। এটি ভুলৰ বাবে কাৰো আপোন হ'ব নোৱাৰিলে দুখ নকৰিবা। সত্যত থাকিলে এই বিশাল পৃথিৱীত তোমাৰ আপোন হ'বলে অলেকজন ওলাব। যিয়ে তোমাক নুবুজে তাক বাৰে বাৰে বুজোৱাৰ দৰকাৰ নাই। সময়ত সি নিজেই বুজিব যে বুজিও নুবুজাৰ অভিনয় কৰাৰ পৰিণতি কি। যিমান সম্ভৱ অতি আপোন বন্ধুকো নিজৰ দুখ কষ্টৰ প্ৰতিটো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবা। কাৰণ সাপৰ বিষ ধৰিব পালেও মানুহৰ মন কেতিয়াও ধৰিব নোৱাৰি। যদিহে কোনোবাই তোমাক হিংসা কৰিবলৈ লয় তেতিয়াই বুজিবা তোমাৰ সতে সি প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস হেৰুৱাইছে। কষ্ট চবৰেই থাকে, কোনোবাই আনৰ আগত প্ৰকাশ কৰে আৰু কোনোবাই মিছা হাঁহি মাৰি সত্যক গোপনে ৰাখে। আজিৰ সমাজত তুমি যিমানেই সততাৰে কথা কবা সিমানেই অপমানিত হবা। ভুল কৰাটো লজ্জাৰ বিষয় নহয়, শুদ্ধকে শিকিব নিবিচৰাটোহে ডাঙৰ লাজৰ বিষয়। প্ৰথমতে নিজৰ চৰিত্ৰ ঠিক কৰি লোৱা, তাৰ পিছতে আনৰ চৰিত্ৰ বিচাৰ কৰিবা। কাৰণ যিয়ে আনৰ চৰিত্ৰ বিচাৰ কৰে তাৰ নিজৰ চৰিত্ৰ ঠিক নহয়। তোমাৰ শত্ৰু মনোভাৱটো নাইকিয়া কৰা, তাকো শত্ৰু বুলি ধৰি নলবা। কাৰোবাৰ শত্ৰু হৈ ক্ষতি কৰিবা বুলি ভাবি নথবা। কাৰণ সমাজত এনে বহু মানুহ আছে যিয়ে তোমাৰ শত্ৰুতাচৰণ বুজিও তোমাক একো নকৰাকে থাকে। যদিহে সিহঁত তোমাৰ ক্ষতি কৰাৰ মন মেলে তেন্তে তুমি জীয়াই থকাৰ পোহৰ হেৰুৱাই পেলাবা। জীৱনত তুমি নিজকে কেতিয়াও সুখী বুলি মানি ল'ব নোৱাৰিবা যদিহে নোপোৱাবোৰৰ হিচাপ স্মৃতি পৃষ্ঠাৰ পৰা মচি পেলাব নোৱাৰ। তুমি যিমানেই কথকি নোহোৱা কিয় সময় আৰু পৰিস্থিতি সাপেক্ষে নীৰৱ হৈ থকাটো অতি উত্তম, য'ত সন্মান হানি হোৱাৰ শংকা নাথাকে। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাৰ এই সৰু পৰিয়ালটোৰ এগৰাকী সদস্য হ'ব বুলি আশা ৰ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অলেখ ধন্যবাদ জনালো।